हेलो एवरीवन, কি খবৰ? আপোনালোকৰ সকলো ভালে আছে? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া দুপৰীয়া নহয়, পাছবেলাই হ'ব হ'ল, মানে দুটাটো বাজি গ'ল। তো ভাত পানী খাই হৈ গ'ল। তো ভাবিলোঁ আপোনালোকৰ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। তো আকৌ ভিডিঅ'টো পলম নকৰোঁ। এয়া আমাৰ ৰাজ আহি গ'ল, মোৰ পাৰ্টনাৰ থাকে আৰু আমাৰ ঘৰতে, আপোনালোকে দেখি পাবই। তো আজি বনাব লৈছোঁ মই ৰসমলাই। তো ঘৰতে ৰসমলাই কেনেকৈনো বনাওঁ, মই কেনেকৈ বনাব জানো আপোনালোকক দেখুৱাম। খাইটো টেষ্টিয়ে হয়। মই লকডাউনতে বনোৱা, তাৰ পাছৰ পৰা বনোৱাই নাছিলোঁ মানে। তো ভাবিলোঁ বনাওঁ আজি, কেনেকুৱা হয় চাওঁ এইবাৰ। তো মই এয়া গাখীৰখিনি গৰম কৰি ল'ব লাগিব ফাৰ্ষ্ট টাইম। তো যেতিয়া গৰম হৈ থাকোঁতে আপোনালোকে ভিনেগাৰ দি দিব। তো মোৰ ওচৰত ভিনেগাৰ নাছিলে, সেইটো কাৰণে মই দিলোঁ নেমুৰ ৰসেও ফালিব পাৰি। মই অলপ আগতে ট্ৰাই কৰি চালোঁ, তো ছাকচেছ হোৱাৰ বাবে মই ভাবিলোঁ নেমুৰ ৰসে দিওঁ, যিহেতু ভিনেগাৰ নাছিলে। তো নেমুৰ ৰসত পানী অকণমান মিক্স কৰি অলপকৈ আপোনালোকে গাখীৰখিনি গৰম হৈ থাকোঁতে অলপকৈ দি যাব, যেতিয়ালৈকে ভাত নাখায়। তো এয়া আমাৰ গাখীৰখিনি ভাত খাই গ'ল। তো এনেকুৱা অৱস্থাত আপোনালোকে গেছটো অফ কৰি দিব। এইটো মই যে কৈছিলোঁ মই নেমুৰে হয়নে নহয় চাইছিলোঁ, তো অকণমান এনেই ট্ৰাই কৰি চাইছিলোঁ, নহ'লে গোটেইখিনি নহ'লে আকৌ গাখীৰখিনি নষ্ট হৈ যাব যে, সেইটো কাৰণে মই এনেই অলপ এইটো ট্ৰাই কৰোঁতে ঠিক হ'ল বাৰু। তো মই সেইকাৰণে নেমুৰে ফালিলোঁ। তো তাৰপাছত এইখিনি ধুনীয়াকৈ চালনী এখনত কটন কাপোৰ এখন পাৰি লৈ আপোনালোকে ধুনীয়াকৈ এইখিনি বাকি দিব। এই চানা বুলি কোৱা হয় মানে এনেই। তো এইখিনি এনেকৈ বাকি দিব। তো ধুনীয়াকৈ গৰম হৈ আছে যিহেতু, অলপ লাহেকৈ ধুনীয়াকৈ চেপি দিব যিমানটো পাৰে। তো মই এনেই অলপ চেপি দিলোঁ। তো ইয়াত যিখিনি পানী আছে, এই পানীখিনি আপোনালোকে পেলাই নিদিব, এইখিনি বহুত হেল্ডি হয়। এতিয়া আপোনালোকে ধুনীয়াকৈ ৰুটি মঠিলে, কিবা বনালে, পৰঠা চৰঠা যি নবনাওক, পনীৰ বনাই তেতিয়াও আপোনালোকে দিব পাৰিব ধুনীয়াকৈ। তো এইখিনি পানীখিনি মানে যিহেতু নেমুৰে মানে ফালিছিলোঁ ন, সেইটো কাৰণে মানে টেঙা হৈ থাকে, সেইটো কাৰণে দুবাৰ তিনিবাৰ এনেকৈ ঠাণ্ডা পানীৰে ধুব লাগিব, যাতে মানে যিটো টেঙা ভাৱটো যাতে নোহোৱা হয়। তো এনেকৈ ধুনীয়াকৈ যিমানটো পাৰে তো চেপি দিব। তাৰপাছত আপুনি এইখিনি ধুনীয়াকৈ অকণমান থৈ দিব 10 মিনিটমান। তাৰপৰা এইখিনি ধুনীয়াকৈ সেইটো উলিয়াই ল'ব। এইখিনি উলিওৱাৰ পাছত এনেদৰে মঠিব লাগিব, অলপ টাইম লাগিব অলপ। তো এনেকৈ ধুনীয়াকৈ হাতৰ তলুৱা যিটো হয় সেইফালে এনেকৈ মই যেনেকৈ মঠিটো সেনেকৈ আপোনালোকে অলপ দেৰি মঠিব লাগিব, টাইম লাগিব অলপ, তেতিয়ালৈকে ধুনীয়াকৈ। এনেওতো কোমল হয়ে, বাট ধুনীয়াকৈ আৰু গোটেইখিনি যাতে একদম ধুনীয়া মিক্স হৈ যায় ধুনীয়াকৈ। মানে যেতিয়া আপুনি গোলটো কৰি চাব যাতে ফাট নাখায়, সেই তেনেকুৱা এটা হেৰিয়াত ৰাখিব লাগিব। তো বহুত বেছি কোমল হৈ যায়, সেইটো কাৰণে আপোনালোকে এচামুচ ময়দা দি ল'ব। ইয়াত মই সেইকাৰণে এচামুচ ময়দা দি লৈছোঁ, আৰু অলপ চুজি দি ল'বও পাৰে 1 চামুচমান। তো মই অকল ময়দা দি ধুনীয়াকৈ আকৌ মঠি লৈছোঁ। অলপ টাইম লাগিব এইখিনি। তো আপোনালোকে এনেকৈ অলপ মঠি ল'ব ধুনীয়াকৈ। তাৰপিছত ধুনীয়াকৈ নিজৰ যিটো চাইজ আপোনালোকৰ লাগে, সৰু চাইজত বনাব, খালী শ্বেপটোৰ কথা কৈছোঁ। শ্বেপটো আপোনালোকে নিজৰ ইচ্ছামতে ৰাউণ্ড দিব পাৰে, নহ'লে ৰসমলাই যিটো অকণমান দীঘলীয়া চিষ্টেম সেইটোও দিব পাৰে। তো মই এনেকৈ এটা পেৰা বনাই লৈছোঁ। এনেকৈও বনাব পাৰে। তো মই এইখিনি গোটেইখিনি বনালোঁ, কমেও 15টামান হ'ল। 1 লিটাৰ গাখীৰত 15টামান ওলালে। তাৰপাছতে আপোনালোকে কুকাৰটোত পানী দি দিব হাই ফ্লেমত। যেতিয়া উতল আহিব, ধুনীয়াকৈ উতলিব, তেতিয়া এটাকৈ দি দিব লাহে লাহে।
তো এইখিনি অলপ অলপ হৈছে আৰু আধাটো। এনেকুৱা অৱস্থাত আকৌ ঢাকনখন মাৰি হাই ফ্লেমত 10 মিনিটমান সিজাব। তেতিয়া যিটো চাইজ আছিলে সেই চাইজটো একদম পূৰা ডাবল হৈ যায় মানে। এয়া চাওক ফুলি গ'ল ৰাজমালাইকেইটা, এইখিনি ধুনীয়াকৈ ফুলি গৈছে। এতিয়া লাহেকৈ আপোনালোকে গেছটো অফ কৰি দিব। এইটো মই আপোনালোকক লাষ্টত ক'ম কেনেকৈ বনালোঁ। এইটো ইমানো টান নহয় বাৰু, আপোনাক কৈ আছোঁ মানে ক্লিপটো ল'বলৈ পাহৰি থাকিলোঁ, সেইটো কাৰণে মানে মই ক'ম পাছত। তো এইখিনি যিখিনি বনিলে গেছটো অফ কৰি দিব ধুনীয়াকৈ। তাৰপাছত ধুনীয়াকৈ এনেকৈ চেপি দিব। যিটো পানীটো যিহেতু সোমাই গৈছে ন, তো সেইটো কাৰণে ধুনীয়াকৈ লাহেকৈ চেপি চেপি থৈ যাব। মই ভাবিলোঁ চামুচে লোৱাতকৈ চালনীখন আছে যিহেতু চালনীখনত দি ধুনীয়াকৈ চেকিব পাৰিম। তো মই এনেকৈ চালনীখনত দি লৈছোঁ। এনেকুৱা হ'লে আপোনালোকে এনেকৈ চেকি যাব। আৰু এইখনত মই কমেও 3-4টামান একেলগে চেকিব পাৰিম, সেইটো কাৰণে মই এইখন লৈ লৈছোঁ। তো মই 3-4টা একেলগে এনেদৰে চেপি লৈছোঁ ধুনীয়াকৈ। তাৰপাছত এটা এটাকৈ এই গাখীৰৰ পৰা যিখিনি বনাইছিলোঁ ৰসখিনি, এইখিনি এটা এটাকৈ দি দিব। এইখিনি যে আপোনালোকে কি কৰিব, গাখীৰখিনি গৰম কৰিব এক্সট্ৰাকৈ। তাৰপৰা গাখীৰখিনি উতলাই এটা এনেকৈ সৰ ওলাই গৈ থাকিব ন, সিজাই গাখীৰখিনি পগাই থাকোঁতে। তো সেই সৰখিনি যিবোৰ কিনাৰত লাগি গৈছে সেইখিনি এনেকৈ আঁতৰাই গাখীৰখিনি জমা কৰি গৈ থাকিব। যেতিয়া গাখীৰখিনি ডাঠ হৈ যাব, তাৰপাছত আপোনালোকে অলপ গাখীৰখিনি চেনিও দি দিব লগতে, ঠিক আছে, 1 কাপমান। তাৰপাছতে আপোনালোকে ড্ৰাই ফ্ৰুইটছ দি দিব, পাস্তা যি আছে। আৰু কালাৰটো আহিবৰ কাৰণে ফুড কালাৰ দিব পাৰে। মোৰ ফুড কালাৰ একো নাছিলে, সেইটো কাৰণে মই জাষ্ট অকণমান হালধি দি দিব। যাৰ আপোনালোকৰ ফুড কালাৰ নাথাকে, কেশৰ নাথাকে, তেতিয়া হালধি অকণমান দি এনেকৈ কালাৰফুল কৰি ল'ব, অকণমান য়েল্ল' কালাৰ হৈ যাব। তো ধুনীয়াকৈ ডুবাই দিব। তাৰপাছত এইখিনি ফ্ৰিজত থৈ দিব, আধা ঘণ্টামান ফ্ৰিজত থৈ দিব, যাতে ধুনীয়াকৈ ৰসখিনি সোমায়। আৰু ইলাচি অলপ দি দিব এইখিনি। তো মই এইখিনি ধুনীয়াকৈ থৈ দিছোঁ। তো এয়াই আছিল ৰসমলাই ৰেচিপি। মই কেনেকৈ জানো আপোনালোকক বনাই দেখালোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, আৰু নতুন যদি হয় ছাবস্ক্ৰাইব কৰি দিব। আৰু আহি আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।